নমস্কাৰ সকলোকে সকলো ভালে আছে নিশ্চয় আজিৰ পৰা দুমাহ মানৰ আগতে টেংগল হাৰ্টৰ প্লান্ট এজোপা লগাইছিলোঁ আৰু এতিয়া ইমান ধুনীয়াকৈ বাঢ়িছে ইমান ধুনীয়া গ্ৰ' হৈছে সেইটো ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ মানে আজিৰ পৰা দুমাহৰ আগত যোৱা মাৰ্চৰ ২৭ তাৰিখে লগাইছিলোঁ আৰু আজি হৈছে জুনৰ ৩ তাৰিখ গতিকে এই মাজত দুটা মাহৰ ভিতৰত ইমান ধুনীয়াকৈ বাঢ়িলে প্লান্টজোপা আৰু সেই দেখুৱাওঁ বুলি ভাবিলোঁ মই আগতে বাঁহৰ টাবৰ কিছুমান ভিডিঅ' কৰি দিছিলোঁ আপোনালোকক হয়তো চাইছে সেই বাঁহৰ টাবতে পথালি যিখিনি বাঁহৰ টাব আছিল তাতে হেঙিং প্লেণ্টৰ কাৰণে সেইখিনি কৰিছিলোঁ আৰু তাতেই মই লগাইছোঁ টেংগল হাৰ্টজোপা আচলতে ৩টা খাপ আছিলে ৩টা খাপত ৩জোপাকৈ লগাইছোঁ আৰু প্ৰথমৰ পৰা মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে আহক চাওঁ প্লান্টজোপা দুমাহৰ পিছত এইজোপা টেংগল হাৰ্ট কিমান ধুনীয়াকৈ বাঢ়িছে নহয়নে টেংগল হাৰ্টজোপা দেখুৱালোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব বুলি আশা কৰিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ